আজি আমি বৰপিঠা বনোৱা বিষয়ে চাও কেনেকে বৰপিঠা বনাই কি কি আছে ইয়াতে দিছে পিঠাগুৰি মিঠৈ পিঠাগুৰি আৰু মিঠৈ গলাই লৈছে পিঠাগুৰি আৰু মিঠৈ পানী দি পেলাই এই খুলিছে পিঠাগুৰি মিঠৈ আছে আৰু ইয়াতে বনাই আছে ৰিফাইন তেলত দিছে বৰপিঠা হৈ আছে আৰু নতুনকৈ বহাচোন এটো হৈছে বৰপিঠা হৈছে এটো এইকেইটা বৰপিঠা এই বৰপিঠা হৈছে এয়া বৰপিঠা বনাই আছে ৰিফাইনত দিছে পিঠাগুৰি আৰু মিঠৈ মিক্সাৰ কৰি পানী দি গুলি লৈছে আৰু ৰিফাইনত দিছে এই আপোনাৰ বৰপিঠা হৈ গ'ল মই এটা খাই চাওঁ এইটো বঢ়িয়া হৈছে মিঠা ধন্যবাদ